ৰূপহীহাটত চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। ৰূপহীহাটৰ কাৱৈমাৰী আৰক্ষীয়ে চোৰাং গৰুসহ এখন চাৰিচকীয়া বাহন জব্দ কৰে। আৰক্ষীয়ে গোপন সূত্ৰ পম খেদি চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে চলাইছিল অভিযান। আৰক্ষীৰ অভিযানত কাৱৈমাৰী চাৰিআলিৰ পৰা জব্দ কৰে 4টাকৈ চোৰাং গৰুসহ আৰু 2জনক আটক কৰে। ধৃত গৰু সৰবৰাহকাৰীসকল ক্ৰমে ৰছিদুল হক, হাফিজুল ৰহমান। অবৈধ চোৰাং গৰু সৰবৰাহকাৰীয়ে লখিমপুৰৰ পৰা চোৰাং ভৰ্তি গাড়ীখন আনিছিল। অবৈধ গৰু ভৰ্তি বাহনখনৰ নম্বৰ হৈছে AA02BC 3026। কাৱৈমাৰী আৰক্ষীয়ে চোৰাং গৰুকেইটাক গৌশালালৈ প্ৰেৰণ কৰে। কালি আমি খবৰ এটা পাইছিলোঁ, পিছত VDP ডিউটি লগোৱা হৈছিলে। আমিও লগত আছিলোঁ, অলপ আশে পাশে ইফালে সিফাল কৰি। VDP আমি মিলি পেলাই এই 4টা গৰু লৈ আহি আছে এখন গাড়ীত S02BC 3026। লখিমপুৰৰ পৰা অনা বুলি কৈছে। আমি একো নথি পত্ৰ পোৱা নাই। গৰুকেইটাকো বৰ বহুত অসুবিধা কৰি আনিছে আৰু কেপাচিটিও নাই। তাত খুব বেছি এটা গৰু যাব পাৰে, তাত 4টা গৰু আনিছে, তাকো ডাঙৰ ডাঙৰ। তেওঁলোকক ধৰা হ'ল, একো নথি দেখুৱাব নোৱাৰিলে, গাড়ীৰো নথি পত্ৰ নাই। গতিকে এইখিনি এতিয়া চিজ কৰা হ'ল। চিজ কৰি এতিয়া আমি এইটো গৌশালালৈ পঠাম চেফ কাষ্টডিৰ কাৰণে। কোন ঠাইৰ পৰা আপোনালোকে চেজ কৰিছে? কোন ঠাইৰ পৰা? কোনটো জাগা? আমাৰ কাৱৈমাৰী চাৰিআলি। কেইজনক আটক কৰিছে? 2জনক। নগাঁৱৰ পৰা আব্দুল জলিল আকন্দৰ ৰিপৰ্ট, SN India 24।